নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ এক বৃহৎ ঘোষণা যে আজি যি Ctet পৰীক্ষা অনুষ্ঠিত হৈছিল 2021 চনৰ সেই Ctet পৰীক্ষাৰ আজি ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু এই ৰিজাল্টত আপোনালোকে স্ক্ৰীনত দেখা পাইছে পেপাৰ 1ত কিমান ক্যান্ডিডেট আছিল আৰু পেপাৰ 2ত কিমান আছিল আৰু তাৰ ভিতৰত কোৱালিফাইং ক্যান্ডিডেট কিমান হৈছে হেয়াও দিয়া হৈছে কোৱালিফাইং ক্যান্ডিডেট পেপাৰ 1ত আছে 4,45,467 আৰু পেপাৰ 2ত পাস কৰিছে 2,20,069 জন গতিকে আপোনালোকে স্ক্ৰীনত দেখা পাইছে পেপাৰ 1 আৰু 2 দুইটাত কিমান পাস কৰিছে আৰু এয়া পৰীক্ষা অনুষ্ঠিত হৈছিল 2021 চনৰ ডিসেম্বৰ মাহত আৰু সেই পৰীক্ষাৰ ৰিজাল্ট আজি ঘোষণা কৰা হৈছে সকলোৱে Ctetৰ যেটো অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটত গৈ সকলোৱে ৰিজাল্টটো চাব পাৰিব লগতে মাৰ্কশিট আৰু যি সাৰ্টিফিকেট আছে সেইবোৰো ডাউনলোড কৰি লব পাৰিব এতিয়া বহুতৰ মাজত এটা প্ৰশ্ন উদয় হৈছে এই Ctet যি সকলে পাস কৰিলে এই Ctet পাস কৰা সকলেও অসমতে যি 2021 চনৰ নিযুক্তি প্ৰক্ৰিয়া অলৰেডি শেষ হৈছে সেই নিযুক্তি প্ৰক্ৰিয়াৰ বা নিযুক্তিৰ বাবে যি আবেদন প্ৰক্ৰিয়া শেষ হ'ল তাত এতিয়া Ctet পাস সকলেও সুবিধা বিচাৰিব নেকি তেওঁলোকেও এপ্লাই কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিব নেকি আৰু এইটো একো অসম্ভৱ নহয় আগে পিছে এনেকুৱা বহুতো উদাহৰণ আছে পৰীক্ষাত যেহেতু প্ৰাৰ্থীসকল উত্তীৰ্ণ হ'ল আৰু এই বছৰৰ যি টেট পৰীক্ষাৰ আবেদন প্ৰক্ৰিয়া হেয়া সম্পূৰ্ণ হ'ল আৰু Ctet পাস সকলেও এই বছৰ যাতে নিযুক্তি প্ৰক্ৰিয়াত অংশ সেই সুবিধা তেওঁলোকে বিচাৰিব পাৰে কাৰণ এই বছৰ যাতে পাস কৰা বছৰটো যাতে তেওঁলোকৰ অথলে নাযায় তাৰ বাবে তেওঁলোকে যাতে এই বছৰেই এপ্লাই কৰি পেলাই নিযুক্তি লাভ কৰিব পাৰে তাৰ বাবে চেষ্টা যে নকৰিব তাৰ হেতু আমি ক'ব নোৱাৰো আৰু তেওঁলোকে নিশ্চয় বিচাৰিব যে তেওঁলোকে পাস কৰা বছৰে নিযুক্তি পাওক আৰু তেওঁলোকৰ যেহেতু মাৰ্কস Ctetত যথেষ্ট থাকেই তেওঁলোকে যদি এপ্লাই কৰে নিযুক্তি পোৱাৰো যথেষ্ট চান্স থাকিব আৰু হেহে আমি এইটো কথা নুই কৰিব নোৱাৰো তেওঁলোকে নিশ্চয় এই ইচ্ছা প্ৰকাশ কৰিব পাৰে আৰু কিছুমানে হয়তো আজিকালি যিকোনো এটা অসুবিধা হলে যেহেতু ন্যায়ালয়ৰ দ্বাৰস্থ হয় গতিকে এওঁলোকেও যে তেনেকুৱা এটা একচন নলব বা এনেকুৱা এটা স্টেপ নলব তাৰ কোনো ভৰসা নাই গতিকে আমি এতিয়া হেতু কথাও এটা ডাঙৰ প্ৰশ্ন উদয় হৈছে যেহেতু Ctetৰ অলপতে বেটাৰমেন্টৰ নম্বৰৰ কাৰণে সকলো আপত্তি দৰ্শাইছিলে যে এপ্লিকেশনৰ ডেট পাৰ হৈ যোৱাৰ পাছত হলেও তেওঁলোকক হেতু নম্বৰখিনি এড কৰিব লাগে আৰু বৰ্তমান Ctetৰ ৰিজাল্ট দিলে আজি Ctetৰ যিসকল উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকেও হয়তো আসাম টেট যি 9,354টা পদৰ বাবে যি আবেদন প্ৰক্ৰিয়া শেষ হ'ল তাতে যাতে তেওঁলোককো সুবিধা দিয়ে চান্স দিয়ে এপ্লাই কৰাৰ চান্স দিয়ে হেইলৈ হয়তো তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিব পাৰে বা এক্সট্ৰিমলি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰে